মাইনৰ পান কাৰ্ড এখন আপুনি কেনেকৈ উলিয়াব আপুনি জানেনে জানিব মন গৈছে নেকি আপুনি কিখন পান কাৰ্ড আপুনি কেনেদৰে লাগিব আৰু কি ডকুমেণ্টছ লাগিব আৰু ক'ত উলিয়াব কি কথা সকলো জানিবলৈ আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক মাইনৰ পান কাৰ্ড এখন উলিয়াবলৈ হ'লে আপুনি তেখেতৰ আধাৰ কাৰ্ডটো দিব লাগিব সৰু ল'ৰা ছোৱালীৰ আৰু আপোনাৰ দেউতাকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড দিব লাগিব মাত্ৰ তিনিটা ডকুমেণ্টছ মনত ৰাখক ল'ৰা বা ছোৱালীটোৰ আপোনাৰ আধাৰ কাৰ্ড আৰু দেউতাকৰ আধাৰ কাৰ্ড আৰু দেউতাকৰ পান কাৰ্ড যদি দেউতাক নাথাকে বা মাকৰ দিলেও হ'ব বা যদি কোনো নাথাকে গাৰ্জেন এজনক কোনোবা দিলেও আপুনি সেই পান কাৰ্ড এখন মাইনৰ পান কাৰ্ড উলিয়াব পাৰিব মাইনৰ পান কাৰ্ডত আপোনাৰ ফটোখন নাহে আৰু মাইনৰ পান কাৰ্ডত আপোনাৰ দেউতাকৰ চহী লাগে কোনো ল'ৰা বা ছোৱালীটো চহী নাথাকে আপুনি জানি থওক মাইনৰ পান কাৰ্ড এখন উলিয়াবলৈ সহজ একো বেলেগ কথা নাথাকে সেম প্ৰসেসে খালি ডকুমেণ্টছ আপোনাৰ দুটা তিনটা হৈ যায় আপোনাৰ দেউতাকৰ আধাৰ কাৰ্ড পান কাৰ্ড লাগিলে বা মাকৰ আধাৰ কাৰ্ড পান কাৰ্ড লাগিলে আৰু ল'ৰা বা ছোৱালীটোৰ আধাৰ কাৰ্ড লাগিলে তেনেদৰে আপুনি মাইনৰ পান কাৰ্ড এটা খুব কম সময়ৰ ভিতৰতে মাত্ৰ 3 দিনৰ ভিতৰতে আপুনি সেই মাইনৰ পান কাৰ্ড এটা উলিয়াব পাৰিব আপুনি যদি মাইনৰ পান কাৰ্ডটো উলিয়াই ধৰক আপুনি আধাৰ দি উলিয়াই তেতিয়া আধাৰ আৰু পানটোৰ লগত লিংক হৈ যাব ইতিমধ্যে ভাৰত চৰকাৰে ইতিমধ্যে দিছে পান আধাৰ লিংকক লৈ আপোনাৰ 1000 টকা পৰ্যন্ত জৰিমনা বিহি আছে সেয়েহে আপোনালোকে পান আধাৰ আপোনাৰ আধাৰ দি উলিয়াওক তেতিয়া আপোনাৰ পান কাৰ্ডটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ যাব আৰু সহজেই আপোনাৰ সেই বন্ধ হৈ নাযায় আৰু সেই পান কাৰ্ডটো ধৰক আপুনি উলিয়াইছে আকৌ তাৰ পাছত যদি বন্ধ হৈ যায় বা যদি কাম নিদিয়ে কেনেকৈ হ'ব তেন্তে আপুনি আধাৰ কাৰ্ড দিয়ে সেই আপোনাৰ পানটো উলিয়াওক যদি আমাৰ ভিডিঅ'টো ভাল পালে তেনে আপুনি সাবস্ক্ৰাইব কৰি থব আমাৰ চেনেলটো আগন্তুক দিনত এনেকুৱা ভিডিঅ'খিনি আপোনালোকৰ বাবে প্ৰেৰণ কৰি থাকিম আৰু আমাৰ চেনেলটি আপোনালোকে শ্বেয়াৰ কৰি যাব যদি আমাৰ পান কাৰ্ডক লৈ কিবা সমস্যা থাকে আমাক কমেণ্ট কৰক কমেণ্টৰ যোগেদি আপোনালোকৰ সকলো সমস্যা আমি সমাধান কৰি দিবলৈ চেষ্টা কৰিম